নমস্কাৰ, মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি গৈ আছোঁ মৌবন্ধালৈ, য'ত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। তো আমি তালৈ গৈছোঁ, ৰাতি গৈ আছোঁ যিহেতু দিনত সময় নিমিলিলে। তো এয়া বহুত ভিৰ হয়। শনিবাৰে আমি ৰাতি গৈছিলোঁ, ভিডিঅ'টো আপলোড কৰোঁতে দেৰি হৈছে। প্ৰায় ১.৫ কিলোমিটাৰ আগতে গাড়ী ৰখাই আমি গৈ যেনে তেনে পালোঁগৈ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই কেনেকুৱা পালে জনাব। গোটেইখিনি ইয়াত দিয়া নাই, পিছৰখিনি পাৰিলে নেক্সট ভিডিঅ'ত দিম। তো এইখিনিকে চাব।